মাৰ্চৰ পৰা 28 মাৰ্চলৈ 11 দিনীয়াকৈ আমাৰ গাঁৱত বিহু নাচ বিহু ঢল আৰু জেং বিহুৰ কৰ্মশালাৰ এই ধৰণে আৰম্ভ হৈছে 11 দিনীয়াকৈ এই অনুষ্ঠানটো এই ধৰণকৈ আয়োজন কৰা হৈছে আৰু যিসমূহ আয়োজকসমূহ হৈছে কলংপৰীয়া আঞ্চলিক বিহু হুঁচৰি আৰু নৃত্যাংগনা একাডেমীৰ উদ্যোগত এই ধৰণে বিহু নাচ বিহু ঢল আৰু এইফালে এই ধৰণে জেং বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে বিগত সময়ছোৱাতো এই ধৰণে কৰ্মশালাৰ আয়োজন কৰা হয় আৰু এই ধৰণে কৰ্মশালাৰ আয়োজন কৰা হৈছে কাৰণ বিহু আমাৰ জাতীয় উৎসৱ বিহু আছে বাবেই হয়তো আমি অসমীয়াবোৰ আছোঁ আৰু বিহু যিটো আমাৰ স্বাভিমান বিহুক আমি জীয়াই ৰাখিব লাগিব বিহুক এই ধৰণে আমি সদায় জীপাল কৰি ৰাখিব লাগিব আৰু সেইবাবে এই ধৰণে আমাৰ গাঁৱত উলহ মালহেৰে উদলি মুদলিকৈ এই ধৰণে বিহু নাচ বিহু ঢল আৰু এই ধৰণে জেং বিহুৰ কৰ্মশালা চলি আছে বৰ্তমান অসমৰ চুকে কোণে ভিন্ন ঠাইত এই ধৰণে বিহু নাচ বিহু ঢল বা জেং বিহুৰ কৰ্মশালা চলি আছে তাৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ ডিমৰীয়াৰ মালৈবাৰীৰ আমাৰ গাঁৱতো এই ধৰণে বিহু নাচ বিহু ঢল আৰু জেং বিহুৰ কৰ্মশালা চলি আছে যদিহে কোনোবা ইচ্ছুক ব্যক্তি আছে যে গুৱাহাটী মহানগৰীৰ ডিমৰীয়াৰ একেবাৰে আমাৰ গাঁৱৰ আশে পাশে থকা বা আহিব পৰা সম্ভৱতঃ যদি কোনোবা ব্যক্তি আছে আমাৰ গাঁৱলৈকে আহিব 19 মাৰ্চৰ পৰা 28 মাৰ্চলৈ হ'বলগীয়া এই জেং বিহুত অংশগ্ৰহণ কৰক ভৰ্তি মাচুল মাত্ৰ 200 টকা আপোনালোকৰ যিসমূহ সন্তান আছে সন্তানক পঠাই দিয়ক ইয়ালৈকে প্ৰতিভা বিকাশৰ বাবে ইয়ালৈকে পঠাই দিয়ক আৰু ইয়াৰ পৰা শিকি গৈ এখন সুকীয়া মঞ্চ এখন সুকীয়া প্লেটফৰ্ম পাওক
কেতেকীৰে বসন্তৰে জাননী বসন্ত কালতে ইলনি ঐ বিলনি হিয়া ভাঙি ভাঙি পিলাইছে ঐ বেচেৰি প্ৰকৃতিক দিলেহি বসন্তৰে বাতৰি বসন্তৰ বাতৰি পাই আমাৰ গাতে ততে নাই হাতেনো মেলি